প্ৰিয় দৰ্শক আসসালামু আলাইকুম নমস্কাৰ। মই জানো আপোনালোক সকলে ভালে আছে, ময়ো কুশলে আছোঁ। আৰু মই আহিছোঁ খেতি পথাৰত প্ৰকৃত যোদ্ধাসকলৰ সন্মুখত আহি থিয় দিছোঁ। কোনোবাই একাংশই টিভি টক শ্ব'ত বহি বা সাংবাদিকৰ আগত মেডালৰ আগত লেকচাৰ মাৰি থাকে। আমি মিয়াৰ লগত যুদ্ধ কৰিব লাগিব, যুদ্ধ কৰি আছোঁ বা যুদ্ধ কৰিম বুলি দম্বালি মাৰি থাকে। আৰু মিয়াৰ লগত যদি প্ৰকৃতিতে যুদ্ধ কৰিব লগা হয় তেওঁলোকে এনেকৈ পথাৰত আহিব লাগিব। যিসকলে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে গোটেই ৰাতিও ক'ব লাগিব, এইসকল আমাৰ কৃষক শ্ৰমিক যিয়ে নকওক কিয় এইসকলে প্ৰকৃতিতে যুদ্ধ চলাই আছে, সংগ্ৰাম কৰি আছে। জীৱন ধাৰণৰ ক্ষেত্ৰতে হওক, উপাৰ্জনৰ ক্ষেত্ৰতে হওক, পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰত কিন্তু এইসকল ব্যক্তি যুদ্ধ কৰি আছে। দিন ৰাতি একাকাৰ কৰি কিন্তু এইসকল ব্যক্তিয়ে যুদ্ধ চলাই আছে। আৰু আপোনালোকে টিভি টক শ্ব'ত বহি পেলাই যুদ্ধৰ কথা কয়, এনেকৈ নহ'ব। মিয়াৰ লগত যুদ্ধ কৰিবলৈ হ'লে পথাৰত নামিব লাগিব, এনেকৈ কাম কৰিব লাগিব। এই পথাৰখন যে চাইছে, গোটেই পথাৰখন কিন্তু মিয়াসকলে শাক পাচলিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ শস্য তেওঁলোকে উৎপাদন কৰাত পাৰ্গত। এই ক্ষেত্ৰত আপোনালোকে টিভি টক শ্ব'ত বহি পেলাই সাংবাদিকৰ আগত লেকচাৰ মাৰিলে নহ'ব যে আমি মিয়াৰ লগত যুদ্ধ কৰি আছোঁ, যুদ্ধ কৰিম। মিয়াৰ লগত প্ৰকৃতিতে যুদ্ধ কৰিবলৈ হ'লে এনেকৈ পথাৰত নামিব লাগিব। টিভিত বহি পেলাই লেকচাৰ মাৰিলে নহ'ব। আৰু যিসকল এই কৃষক আমাৰ সন্মানীয় শ্ৰদ্ধাৰ আৰু মহান যিসকল কৃষক, এই কৃষকসকলে যে পথাৰত কাম কৰে বা খেতি কৰে বা ফচল যি পেলায়, এইখিনিৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু গোটেইখিনি নাখায়। যিখিনি তেওঁলোকৰ প্ৰয়োজন সেইখিনি ৰাখি পেলাই গোটেইখিনি কিন্তু আমাৰ কাৰণে এৰি দিয়ে। আমি সেইবোৰহে খাওঁ। মিয়াৰ খাদ্য খাই পেলাই টিভি টক শ্ব'ত বহি লেকচাৰ মাৰিলে নহ'ব, যুদ্ধৰ কথা ক'লে নহ'ব। একাংশই কৈছে, কেইদিনমান আগতে চালোঁ যে মিয়াৰ লগত আমি যুদ্ধ চলাই আছোঁ। মিয়াৰ লগত যুদ্ধ চলাবলৈ হ'লে এনেকৈ পথাৰত নামিবলৈ, বাছ এইখিনিয়ে কথা মোৰ। যদি ভিডিঅ'টো ভাল লাগে বেছিকৈ সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ মূল্যৱান মন্তব্য ইয়াত দি যাব। ধন্যবাদ।